2 নম্বৰৰ কেক আজি কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখাম। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱা 2 নম্বৰ কেক বনাবৰ কাৰণে মই দুটা বেছ বনাইছোঁ, এটা ৰাউণ্ড আৰু এটা স্কুৱেৰ। প্ৰথম কেকটো মই ৰাউণ্ড কেকটো লৈ লৈছোঁ আৰু ইয়াক 3টা লেয়াৰত কাটি লৈছোঁ। প্ৰথমতে মই গিলাচটোৰে এফালে চাওকচোন কি কৰি আছোঁ, মানে মাজৰ অংশটো ৰাউণ্ডকৈ উলিয়াই দিব লাগিব। প্ৰথমতে মই চালোঁ গিলাচৰ ওপৰ ভাগটোৰে বেছি ডাঙৰ হৈ যায়, সেইকাৰণে মই তলৰ অংশটোৰে গোল কৰি ল'লোঁ আৰু গোল কৰি পেলাই মাজৰ অংশখিনি মই উলিয়াই দিম। তাৰ পাছত কেকটো কেনেকুৱা হয় কাটি পেলাই মই আপোনালোকক দেখুৱাই আছোঁ আৰু গোটেইখিনি মই ধুনীয়াকৈ দেখাম আজি কেকটো কেনেকৈ 2 নম্বৰৰ কেক বনাব পাৰিব। যিসকলে বনোৱা নাই বা অৰ্ডাৰ আহে তেওঁলোকে শিকিবও পাৰিব। তেন্তে চাই থাকক। মই ফাৰ্ষ্ট টাইমৰ কাৰণে বনাইছিলোঁ আৰু প্ৰাইচটো আচলতে অকণমান কম হৈ গৈছিলে, গতিকে আপোনালোকে যেতিয়া এনেকুৱা অৰ্ডাৰ আহিব অকণমান প্ৰাইচটো বঢ়াই ল'ব, মানে নিজৰ অনুসাৰে ল'ব আৰু যিমানটো ডাঙৰ বনায়, গতিকে মিলাই ল'ব সেইটো অকণমান। মই আচলতে ইমান ধৰিব নোৱাৰিলোঁ আৰু প্ৰাইচটো অকণমান কম লৈ লৈছিলোঁ। ঠিক আছে, তেন্তে একো নাই বাৰু, কাষ্টমাৰে বিচাৰিলে সদায় না কৰিব নোৱাৰোঁ, দিবই লাগিব আৰু সিমানটো প্ৰাইচতে। এয়া এটা সৰু কেক লৈছিলোঁ স্কুৱেৰ বনাই আৰু তাক মই মাজতে কাটি ল'ম। দুটা কেক মোৰ ইয়াত ইউজ হৈছে, এটা ৰাউণ্ড আৰু এটা স্কুৱেৰ। এই ৰাউণ্ড কেকটো এইখিনি অংশ কাটি মই তলত লগাম, দেখাইছোঁ মই কেনেকৈ কাটিছোঁ আৰু ক'ত লগাম। এয়া এনেকৈ কাটিছোঁ। তাৰ পাছত মই স্কুৱেৰ কেকটো মাজত দুভাগ কৰি ল'ম, দুভাগ কৰি পেলাই তাকো মই জয়েন দিম, চাই থাকিব। আচলতে কাটা কুটা কৰিয়ে কেকটো লগাব লাগিব, কিন্তু ক্ৰীম যেতিয়া ইয়াত লগোৱা হ'ব কেকটো একো ধৰিব নোৱাৰি আৰু গোটেইটো এটা কেকেই হ'ব ধুনীয়া। চাই থাকক ভিডিঅ'টো। এয়া মই এখন বৰ্ডত লৈ লৈছোঁ, এইটো 1 kg বৰ্ড আছিলে। বৰ্ডখন আৰু অকণমান ডাঙৰ হোৱা হয় ভাল আছিলে, কিন্তু একো নাই বাৰু, ঠিকে আছে, জোখে মাখে হৈ গৈছে এইখন বৰ্ডতে। চাই থাকক ভিডিঅ'টো কেনেকৈ কৰি আছোঁ। এয়া মই প্ৰথমতে কেকখিনি চাইজ কৰি পেলাই কাটি বহাই ল'লোঁ। স্কুৱেৰ কেকখিনি তলত দিছোঁ আৰু ৰাউণ্ড কেকটো প্ৰথমতে দেখাইছিলোঁৱেই কেনেকৈ লৈছিলোঁ। এটা চি এংগলত আছে আৰু এটা তলফালে আছে, আৰু যিটো স্কুৱেৰ কেক আছিলে সেইটো মই তলত দিছোঁ। তেনেকৈ লেয়াৰবোৰ কৰি লৈছোঁ। তাৰ পাছত মই এতিয়া ক্ৰীম লগাই যাম আৰু আপোনালোকে চাই থাকিব। মোৰ এই কেকটো আছিলে 2 বছৰৰ বাৰ্থডে কেক। আপোনালোকে 2 বছৰৰ বাৰ্থডেটো বনাব পাৰে। তাৰ পাছত এনিভাৰ্চেৰী 2 ইয়াৰ্ছ এনিভাৰ্চেৰীটো এনেকুৱা কেক বনাব পাৰে। ওপৰৰ ডিজাইনটো যিকোনো ডিজাইন আপোনালোকে মন পচন্দৰ ডিজাইন দিব পাৰিব, যেনেকুৱা ধুনীয়া লাগে তেনেকৈ দিব। তাৰ পাছত মই ক্ৰীমখিনি লগাই লৈছোঁ আৰু তলৰ বৰ্ডখনত দেখিছেনে গোটেই ক্ৰীম কৰি লৈছোঁ, যাতে বেছটো লৰচৰ নহওক আৰু সেইকাৰণে। আৰু বেছি দূৰতো নিনিয়ে, গতিকে মোৰ বেছি ক্ৰীম লগাব নালাগে। যদি অলপ দূৰত হয় তেতিয়া ক্ৰীমটো অকণমান বেছিকৈ লগাই দিব। যিহেতু কেমেৰাটো মই নিজেই ধৰিব লগা হৈছে, এখন হাতে ধৰিছোঁ আৰু এখন হাতে ক্ৰীম লগাই দেখাইছোঁ, গতিকে অকণমান দিগদাৰ হৈছে, আপোনালোকে বুজি ল'ব। আৰু ক্ৰীম লগোৱাটোতো জানেই, তেনেকৈ আগতে বাকীবোৰ কেকত যেনেকৈ ক্ৰাম কোট কৰা হয় তেনেকেই মই এটা এটা লেয়াৰত ক্ৰীম লগাই পেলাই ক্ৰাম কোট কৰি লৈছোঁ। তেনেকৈ সেই একে ধৰণে কেক লগাই গ'লেই হ'ল ক্ৰীম। তেনেকৈ কৰি আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। মানে কেমেৰাটো থোৱাৰ মোৰ সুবিধা নাই, সেই গতিকে মই ভালকৈ দেখাব পৰা নাই গোটেইটো প্ৰচেছ, আৰু কিন্তু বুজি পাবই আপোনালোকে। যিসকলে কেক বনায় তেওঁলোকে নিশ্চয় বুজি পাব, নবনোৱাসকলেও বুজি পাব। এটা এটা লেয়াৰত ক্ৰীম লগাই পেলাই এনেকৈ কৰি গ'লেই হ'ল আৰু। এয়া ধুনীয়াকৈ মই কৰি ল'লোঁ আৰু এইটো লাষ্ট পৰ্চন, ওপৰৰখিনি ইয়াতো ক্ৰীম লগাই ক্ৰাম কোট কৰি ল'ম ধুনীয়াকৈ। এইটো ৰেডি হৈ গৈছে। এতিয়া মই একদম পাতলকৈ, মানে কম ক্ৰীম দি পেলাই দিম, কাৰণ কেকটোৰে মোৰ বহুতখিনি গুচি গৈছে, ইয়াতে 2টা কেক গুচি গৈছে, গতিকে মই ইয়াতে ক্ৰীমটো বহুত বেছি নিদিওঁ, জোখত দিম। আৰু পিংক কালাৰ, একদম লাইট বেবী পিংক কালাৰ মই কৰি লৈছোঁ। কৰি পেলাই ইয়াতে গোটেই ক্ৰীমখিনিত মই বেবী পিংক কালাৰ কৰি তাৰপাছত ইয়াত লগাই ল'ম। এনেকৈ মই লাইনিং কৰি দি দিছোঁ গোটেইখিনি। তাৰপাছত মই ধুনীয়াকৈ মিলাই দিলোঁ। মিলোৱাৰ পাছত ইয়াত 1M নজেল আৰু ষ্টাৰ নজেলেৰে মাজে মাজে এপাহ দুপাহকৈ ফুল বনাই গৈছোঁ, দেখাম বাৰু আপোনালোকৰ লগত। এইখিনি আৰু সকলোৱে জানে, ধুনীয়াকৈ মিলাই ল'ব, কাৰণ মই কেমেৰাটো যোনখিনিত থওঁ সেইখিনিত থ'লেও মানে ধুনীয়াকৈ দেখা নাপাব। সেইকাৰণে মই যেতিয়া মিলাই আছিলোঁ ক্ৰীমখিনি সেইখিনি নেদেখালোঁ আপোনালোকৰ লগত, ডাইৰেক্ট ফুল বনোৱাখিনিহে দেখাইছোঁ।
তেন্তে চাই থাকক নিশ্চয় আপোনালোকে বুজি পাইছেই চাগে ভিডিঅ'টো চাই পেলাই কেকটো কেনেকৈ বনাইছোঁ আৰু একদম ইজি হয় যিমান টাফ যেন লাগে সিমান টাফ নহয় কিন্তু আপোনালোকেও নিজৰ 2 ইয়াৰ্ছ বেবীৰ বাৰ্থডে তাৰপাছত এনিভাৰ্চেৰীত বনাব পাৰে এনেকুৱা ধৰণৰ কেক আৰু মই ইয়াত একদম ষ্টাৰ নজেল একদম সৰু নজেলটোৰে বৰ্ডাৰ দি দিছোঁ অকণমান ডাৰ্ক পিংক কৰি পেলাই আৰু ইয়াতে 1M নজেলেৰে ফ্লাৱাৰ য়েল্ল' কালাৰত দুটামান ফ্লাৱাৰ দিছোঁ আৰু লগতে লিফ বনাই দিছোঁ বা চিম্পলকৈ বনাইছোঁ বেছি বনোৱা নাই ধুনীয়াকৈ বনাই দিছোঁ কেনেকুৱা লাগিছে কেকটো চাওকচোন মোৰতো খুব ভাল লাগিছে কেকটো ডেলিভাৰী কৰাৰ সময়ত মই কেইটামান বলছ দি দিলোঁ আৰু হেপী বাৰ্থডে নাম লিখি পেলাই ডেলিভাৰ কৰিলোঁ তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আগলৈ এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন কোনোবাই চাই আছে যদি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং টাটা বাই বাই পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম